নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আইমী বৰুৱাৰ অভিনয় চাই কাৰ কাৰ ভাল লাগে জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ ওলাইছোঁ অভিনেত্ৰী আইমী বৰুৱা অভিনীত চেমখৰ ফিল্মখন কেতিয়া আৰু ক'ত প্ৰদৰ্শন কৰা হ'ব তেওঁ জানিবলৈ দিছে তেনেহ'লে আহকচোন পলম নকৰি আমি তেওঁৰ মুখেৰেই শুনো এই চেমখৰ ফিল্মখন কেতিয়া আৰু ক'ত দেখুওৱা হ'ব আৰু এই ফিল্মখন ডিমাচা ভাষাত বনোৱা হৈছে তেনেহ'লে আহকচোন আমি আজিৰ ভিডিঅ'টো চাই লওঁ চেমখৰৰ এই যাত্ৰাত আপোনালোকে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যি সহায় আগবঢ়ালে তাৰ বাবে আমি চিৰকৃতজ্ঞ সম্প্ৰতি চেমখৰক আপোনাসবৰ মাজলৈ আগবঢ়াই দিবলৈ সাজু হৈছোঁ অহা 23 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ শুক্ৰবাৰৰ পৰা সন্ধিয়া 7:25 PVR চিটি চেণ্টাৰ গুৱাহাটীত আপোনাসবলৈ আমাৰ ছবি চেমখৰক আগ্ৰহেৰে আগবঢ়াম আপোনাসবৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা এইখিনি সময় আমাক দিব বুলি আন্তৰিকতাৰে বাট চাম আহিব মই নিজেও প্ৰতিটো দৰ্শনীতে উপস্থিত থাকিম যেতিয়ালৈকে আপোনালোকে আশীৰ্বাদ কৰি থাকে চেমখৰক আপোনালোকৰ মাজত লৈ ৰাখিম আপোনাসবৰ মতামত পৰামৰ্শ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিম আপোনাসবৰ স্নেহ ভৰা আশীষেই আমাৰ যাত্ৰাৰ অমল শক্তি তুলনাবিহীন মূলধন আহিব দেই নমস্কাৰ